জিকে ষ্টাডি চেণ্টাৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ লোৱা হৈছে অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাট সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে। বেজবৰুৱাদেৱৰ জন্ম হৈছিল 1864 চনৰ 14 অক্টোবৰত অবিভক্ত নগাঁও জিলাৰ আহতগুৰিৰ ওচৰৰ লইতৰ বুকুত নাওৰ ওপৰত। লক্ষ্মী পূৰ্ণিমাৰ দিনা জন্ম হোৱা বাবে তেখেতৰ নাম লক্ষ্মীনাথ ৰখা হয়। বেজবৰুৱাদেৱৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃ থানেশ্বৰী দেৱী। লক্ষ্মীনাথ বেজবৰুৱাদেৱে বিদ্যাৰম্ভ কৰে মাধৱদেৱৰ পবিত্ৰ স্মৃতিৰে সুশোভিত উত্তৰ লখিমপুৰত। পিছলৈ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা 1886 চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতালৈ উচ্চ শিক্ষা গ্ৰহণৰ বাবে যায়। কলিকতাৰ ৰিপন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত প্ৰেছিডেন্সি কলেজত MA আৰু আইনত নামভৰ্তি কৰে যদিও আধৰুৱা অৱস্থাতে শিক্ষা জীৱনৰ অন্ত পেলায়। শিক্ষা জীৱনৰ অন্ত পৰাৰ পিছত লক্ষ্মীনাথ বেজবৰুৱাই অসম বিখ্যাত ব্যৱসায়ী ভোলানাথ বৰুৱাৰ লগ লাগি কাঠৰ ব্যৱসায়ত মনোনিৱেশ কৰে আৰু জীৱনৰ শেষলৈকে নিষ্ঠাৰে কাঠৰ ব্যৱসায় পৰিচালনা কৰি যায়। বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰী দেৱীৰ লগত লক্ষ্মীনাথ বেজবৰুৱাই 1891 চনত বিবাহপাশত আবদ্ধ হয়। কলিকতাত থাকোঁতে লক্ষ্মীনাথ বেজবৰুৱাই চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু কলিকতা নিবাসী অসমীয়া ছাত্ৰৰ পৃষ্ঠপোষকতাত 1888 চনত প্ৰতিষ্ঠা লাভ কৰা অসমীয়া ভাষাৰ উন্নতি সাধনী সভাত যোগ দিয়ে আৰু পাছলৈ ইয়াৰ সম্পাদক হয়। 1889 চনত অসমীয়া ভাষা উন্নতি সাধনী সভাৰ মুখপাত্ৰ জোনাকী প্ৰকাশ কৰা হয়। অসমীয়া সাহিত্য জগতলৈ ৰমন্যাসিক ভাৱধাৰা কঢ়িয়াই অনা জোনাকীৰ তৃতীয় আৰু চতুৰ্থ বছৰৰ সম্পাদক আছিল লক্ষ্মীনাথ বেজবৰুৱা। জোনাকী কাকত বন্ধ হোৱাত 1909 চনত প্ৰকাশ পোৱা বাহী আলোচনীৰ সম্পাদনাৰ দায়িত্ব লৈ অসমীয়া সাহিত্যৰ বিকাশত লক্ষ্মীনাথ বেজবৰুৱাদেৱে যোগোৱা অৱদান আছিল অবিস্মৰণীয়। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৰচনাৰাজি: কবিতা পুথি কদমকলি। লক্ষ্মীনাথ বেজবৰুৱাৰ নিজৰ ভাষাত কবিতা হয় যদিও হওক, নহয় যদিও নহওক ধাৰণাৰে ৰচিত কবিতাসমূহৰ একমাত্ৰ সংকলন। গল্পপুথি: সুৰভি, জোনবিৰি, কেহুকলি, সাধুকথাৰ কুকি। সাধুকথাৰ কুকি, বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল'ৰা, জুনুকা, বুৰঞ্জীমূলক নাট, জয়মতী, চক্ৰধ্বজ, বেলিমাৰ, প্ৰহসন, লিটিকাই, নুমল, পাচনি, চিকৰপতি নিকৰপতি। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ একমাত্ৰ উপন্যাসখন হ'ল পদুম কুঁৱৰী। বেজবৰুৱাদেৱৰ কৃপাবৰীৰ ৰচনাসমূহ হ'ল কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰবৰুৱাৰ উভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি। বেজবৰুৱাদেৱৰ তত্ত্বমূলক গ্ৰন্থসমূহ হ'ল তত্ত্বকথা, শ্ৰীকৃষ্ণ কথা। বেজবৰুৱাদেৱৰ জীৱনীমূলক গ্ৰন্থসমূহ হ'ল ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱনচৰিত, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ, শংকৰদেৱ। বেজবৰুৱাদেৱৰ আত্মজীৱনীখনৰ নাম হ'ল মোৰ জীৱন সোঁৱৰণ।
লক্ষ্মীনাথ বেজবৰুৱা আছিল প্ৰথম অসমীয়া চুটিগল্প লেখক, প্ৰথম অসমীয়া চুটিগল্প সংকলন সুৰভি আৰু প্ৰথম অসমীয়া চুটিগল্প সেউতী বেজবৰুৱা দেৱৰে সাহিত্যিক অৱদান। তেখেতৰ অসমীয়াৰ উপৰি ইংৰাজী, বঙালী, হিন্দী বা উৰিয়া ভাষাৰ ওপৰতো আধিপত্য আছিল। লক্ষ্মীনাথ বেজবৰুৱা আছিল সৰ্বপ্ৰথম অসমীয়া কাৰ্টুনিষ্ট, এগৰাকী প্ৰবীণ সাংবাদিক, খনিকৰ, উচ্চ মান বিশিষ্ট প্ৰতিভাশালী চিত্ৰকৰ আৰু ভাষাবিদ। লক্ষ্মীনাথ বেজবৰুৱাদেৱ 1926 চনত অসম সাহিত্য সভাৰ গুৱাহাটীত অনুষ্ঠিত অধিৱেশনৰ সভাপতি আছিল। লক্ষ্মীনাথ বেজবৰুৱা আছিল সৰ্বশ্ৰেষ্ঠ অসমীয়া হাস্যৰসিক আৰু অসমীয়া বৈষ্ণৱ ধৰ্ম আৰু দৰ্শনৰো সৰ্বপ্ৰথম বৈজ্ঞানিক পদ্ধতিত কৰা সমালোচক। বেজবৰুৱাদেৱৰ হাস্যৰসিকতাৰ বাবে গল্পকাৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে শিৱসাগৰত বহা অসম সাহিত্য সভাৰ ত্ৰয়োদশ অধিৱেশনত তেখেতক ৰসৰাজ উপাধি প্ৰদান কৰে। জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ ভিতৰত এগৰাকী আছিল লক্ষ্মীনাথ বেজবৰুৱা। এইগৰাকী মহান ব্যক্তি তথা সাহিত্যিকেই অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ ৰচনা কৰে। অসমীয়া সাহিত্য জগতক চহকী কৰি যোৱা বিশিষ্ট সাহিত্যিক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ 1938 চনৰ 26 মাৰ্চত দেহাৱসান হয়। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টি যদিহে ভাল লাগিছে তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব।